নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি আমি মাৰ্চ মাহৰ ৰাশিফল সম্পৰ্কে আজি আপোনালোকৰ লগত আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। বন্ধুসকল, এই আলোচনা কালত আমি চলিত মাৰ্চ মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব এই বিষয়ে আজি আপোনালোকৰ লগত আলোচনা কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। বন্ধুসকল, আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে, তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰ কৰিব পাৰে। জানক বন্ধুসকল, আহকচোন এতিয়া আমি চলিত মাৰ্চ মাহটোৰ আপোনালোকৰ কেনেদৰে পাৰ হ'ব এই বিষয়ে আমি জানিবৰ কাৰণে চেষ্টা কৰোঁ। বন্ধুসকল, প্ৰথমে আহিছোঁ আমি আজি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ চলিত মাৰ্চ মাহটো খুব শুভ বুলি ক'ব পাৰি আপোনালোকৰ কাৰণে। যিসকল বিবাহ প্ৰাৰ্থী আছে তেওঁলোকৰ চলিত মাৰ্চ মাহটোত বিবাহৰ যোগ দেখা যায়। আৰু যিসকল প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকৰ কাৰণেও মাৰ্চ মাহটো খুব শুভ। তেওঁলোকৰ প্ৰেমৰ ক্ষেত্ৰত খুব আনন্দ বাঢ়িব, প্ৰেমৰ ক্ষেত্ৰত খুব শুভ হ'ব। যিসকল ব্যক্তি ৰাজনীতিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে খুব শুভ। তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰত এই মাৰ্চ মাহটোত খুব আগবাঢ়ি যাব পাৰিব। উচ্চপদস্থ বিষয়াৰ লগত তেওঁলোকে সান্নিধ্য লাভ কৰিব পাৰিব বা দলীয় উচ্চপদস্থ বিষয়াৰ লগত তেওঁলোকৰ খুব এটা ভাল সম্পৰ্ক স্থাপন কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। যিসকল বিদ্যাৰ্থী আছে বিদ্যাৰ্থীসকলৰ কাৰণেও খুব শুভ বুলি ক'ব পাৰি। তেওঁলোকে বিদ্যা আহৰণৰ ক্ষেত্ৰত খুব সফলতা লাভ কৰিব পাৰিব বা চলিত যিসমূহ পৰীক্ষা চলি আছে এই পৰীক্ষাসমূহত মেষ ৰাশিৰ জাতক জাতিকাসকলে খুব সুনাম অৰ্জন কৰিবৰ কাৰণে সক্ষম হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ চলিত মাৰ্চ মাহটো তেওঁলোকৰ কাৰণে খুব শুভ বুলি ক'ব পাৰি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ চলিত মাৰ্চ মাহটোত তেওঁলোকে যিসকল ব্যৱসায়ীৰ লগত জড়িত ব্যক্তি আছে তেওঁলোকৰ ব্যৱসায়ীৰ দিশত খুব সফলতা লাভ কৰিব পাৰিব। তেওঁলোকে ব্যৱসায়ীৰ দিশত যথেষ্ট আৰ্থিক লাভালাভৰ এটা যোগ দেখা যায় তেওঁলোকৰ কাৰণে। যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ আগন্তুক পৰীক্ষাসমূহত সফলতাৰে উত্তীৰ্ণ হ'ব পাৰিব। যিসকল শিক্ষকতাৰ বৃত্তিৰ লগত জড়িত হৈ আছে বৃষ ৰাশিৰ জাতক জাতিকা, তেওঁলোকৰ আহি থকা মাৰ্চ মাহটোত খুব শুভ বুলি ক'ব পাৰি। এই মাহটোত তেওঁলোকে খুব সুনাম অৰ্জন কৰিব পাৰিব বা তেওঁলোকে বিদ্যাদানৰ ক্ষেত্ৰত খুব সফলতা আহিব তেওঁলোকৰ ক্ষেত্ৰত। আৰু যিসকল ব্যক্তি পুলিচ প্ৰশাসন আইনৰ লগত জড়িত হৈ আছে তেওঁলোকৰো আহি থকা মাৰ্চ মাহটো তেওঁলোকৰ কাৰণে খুব ভাল বুলি ক'ব পাৰি। যদিও এই মাৰ্চ মাহটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে খুব সাৱধান হ'ব লাগিব যাতে তেওঁলোকৰ মনত অস্থিৰতাৰ ভাৱ বৃদ্ধি নহয়। এই ক্ষেত্ৰত কিন্তু তেওঁলোকে খুব সজাগ আৰু সচেতন হ'ব লাগিব। এইবাৰ আহিছোঁ বন্ধুসকল মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ চলিত মাৰ্চ মাহটো খুব শুভ বুলি ক'ব পাৰি। এই মাহটোত তেওঁলোকৰ খুব সৌভাগ্যৰ উদয় হ'ব। তেওঁলোকৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই মাৰ্চ মাহটোত তেওঁলোকৰ শুভ কৰ্মলৈ তেওঁলোকৰ মনোনিৱেশ হ'ব। তেওঁলোকৰ ঘৰত শুভ কৰ্ম অনুষ্ঠিত কৰিবৰ কাৰণে তেওঁলোকে সক্ষম হ'ব। তেওঁলোকে যদি ক'ৰবাত পাবলগীয়া ধন আছে সেই ধন তেওঁলোকে ঘূৰাই পোৱাৰ এটা যোগ দেখা যায় মাৰ্চ মাহটোত। কিন্তু তেওঁলোকে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰু যিসকল মিথুন ৰাশিৰ জাতক জাতিকা বিদ্যাৰ লগত জড়িত হৈছে বা বিদ্যাৰ্থী আছে তেওঁলোকে বিদ্যা আহৰণৰ ক্ষেত্ৰত খুব সজাগ হ'ব লাগিব। তেওঁলোকে কনফিউজ যিটো ভাৱ মনৰ পৰা সেইটো আঁতৰ কৰিব লাগিব আৰু খুব সাৱধানেৰে তেওঁলোকে আগবঢ়াটো বিদ্যাৰ ক্ষেত্ৰত খুব ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ
চলিত মাৰ্চ মাহটো তেওঁলোকৰ কাৰণে খুব শুভ বুলি ক'ব পাৰি। মাৰ্চ মাহটোত তেওঁলোকে কৰ্মক্ষেত্ৰত সকলো দিশতে তেওঁলোকৰ সফলতা আহিব। তেওঁলোকৰ ব্লকেজবোৰ খোলা যাব এই মাৰ্চ মাহটোত। তেওঁলোকে নতুন কৰ্মত নিজকে মনোযোগ দিবৰ কাৰণে বা মনোনিৱেশ কৰিবৰ কাৰণে নতুন কৰ্মত যোগাযোগ কৰিবৰ কাৰণে তেওঁলোকে সুযোগ সুবিধা লাভ কৰিব। আৰ্থিক দিশটোত তেওঁলোকে খুব উন্নতি হ'ব এই মাৰ্চ মাহটোত। তেওঁলোকৰ হাতলৈ ধন ধান টকা পইচা আহিব। ব্যৱসায়িক দিশতো তেওঁলোকে সফলতা লাভ কৰিব পাৰিব। নতুন নতুন ব্যৱসায়িক ক্ষেত্ৰত তেওঁলোকে যোগাযোগ কৰিব পাৰিব এই মাৰ্চ মাহটোত। যদিও তেওঁলোকে বিদ্যাৰ ক্ষেত্ৰত খুব সজাগ হ'ব লাগিব আৰু কৰ্মবোৰ খুব সাৱধানেৰে আগবঢ়াটো অলপ ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ চলিত মাৰ্চ মাহটো খুব শুভ বুলি ক'ব পাৰি। কৰ্মৰ প্ৰতি তেওঁলোকৰ এই মাৰ্চ মাহটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ খুব আগ্ৰহ বাঢ়িব। নিবনুৱাসকলৰ কাৰণে এটা সুখবৰ। তেওঁলোকে এই মাৰ্চ মাহটোত তেওঁলোকে নতুন কৰ্ম সংস্থাপন লাভ কৰিব পাৰিব। যিসকল সমাজকৰ্মী আছে তেওঁলোকে এই মাৰ্চ মাহতে বিশেষ সামাজিক সন্মান তেওঁলোকে লাভ কৰিব পাৰে। বিদ্যাৰ ক্ষেত্ৰতো খুব শুভ হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ কাৰণে এই পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ কৰিব পাৰিব। ব্যৱসায়ীসকলৰ কাৰণে খুব শুভ। ব্যৱসায়ীসকলে তেওঁলোকে ব্যৱসায়িক দিশটোত খুব সফলতাৰে আগবাঢ়ি যাব পাৰিব। যদিও আপোনালোকে অৰ্থাৎ সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই চলিত মাৰ্চ মাহটোত তেওঁলোকে মনৰ পৰা খং আৰু অভিমান ভাৱ ত্যাগ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। স্বাস্থ্যৰ প্ৰতি অলপ সজাগ হ'ব লাগিব তেওঁলোকে আৰু প্ৰেম আৰু পাৰিবাৰিক দিশত অলপ সজাগ হোৱাটো খুবেই ভাল হ'ব, যাতে তৃতীয় পক্ষৰ ব্যক্তিয়ে এই ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি নকৰে। তাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ চলিত মাৰ্চ মাহটো খুব শুভ বুলি ক'ব পাৰি। এই মাৰ্চ মাহটোত তেওঁলোকৰ সৌভাগ্যৰ উদয় হ'ব। তেওঁলোকৰ কৰ্মক্ষেত্ৰত থকা যিসমূহ ব্লকেজ এই ব্লকেজবোৰ তেওঁলোকৰ নাইকিয়া হ'ব। তেওঁলোকৰ শুভ কৰ্মলৈ খুব মনোনিৱেশ হ'ব। ব্যৱসায়িক দিশটোত তেওঁলোকে খুব সফলতাৰে আগবাঢ়ি যাব পাৰিব যিসকল ব্যৱসায়ী আছে। আৰ্থিক দিশটোত তেওঁলোকে খুব সবল হ'ব। হাতলৈ প্ৰচুৰ পৰিমাণৰ ধন ধান আহিব পাৰে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই চলিত মাৰ্চ মাহটোত। তেওঁলোকে ক'ৰবাত পাবলগীয়া ধন ঘূৰাই পোৱাৰ এটা যোগ দেখা যায়। যিসকল বিদ্যাৰ্থীয়ে আগন্তুক পৰীক্ষাত অৱতীৰ্ণ হ'ব খুজিছে তেওঁলোকৰ কাৰণে খুব শুভ বুলি ক'ব পাৰি। যিসকল বিবাহ প্ৰাৰ্থী আছে তেওঁলোকৰো বিবাহৰ যোগ দেখা যায় বা তেওঁলোকৰ ঘৰত বিবাহৰ কথা আলোচনা হ'ব। যদিও কন্যা ৰাশিৰ জাতক জাতিকাসকলে চলিত মাৰ্চ মাহটোত তেওঁলোকে মানুহৰ লগত কথা বতৰা কৰোঁতে খুব সাৱধান হ'ব। যদি সাৱধান নহয় কেতিয়াবা নক'ব লগা কথা কৈ আনৰ লগত বেয়া হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰো আহি থকা অৰ্থাৎ চলিত মাৰ্চ মাহটো তেওঁলোকৰ খুব শুভ বুলি ক'ব পাৰি। কৰ্মক্ষেত্ৰত সকলো দিশতে তেওঁলোকৰ সফলতা আহিব। আৰ্থিক দিশটো খুব সবল হ'ব তেওঁলোকৰ চলিত মাৰ্চ মাহটো। হাতলৈ ধন ধান আহিব তেওঁলোকৰ। যিসকল লো চামৰা আইৰণ হাৰ্ডৱেৰ ছেক্টৰৰ ব্যৱসায়ীৰ লগত জড়িত ব্যক্তি আছে এই ব্যক্তিসকলৰ তুলা ৰাশিৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ এই ব্যৱসায়িক দিশত সফলতা আহিব। বিদ্যাৰ্থীসকলে সফলতাৰে আগবাঢ়ি যাব পাৰিব অৰ্থাৎ পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ খুব পৰীক্ষাত সুনাম অৰ্জন কৰিব পাৰিব। প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত কিন্তু অলপ সজাগ হ'ব লাগিব তুলা ৰাশিৰ জাতক জাতিকাসকলে চলিত মাৰ্চ মাহটোত। যদি সজাগ নহয় তেওঁলোকৰ মাজত মনোমালিন্য আহিব পাৰে। লগতে তুলা ৰাশিৰ জাতক জাতিকাসকলে কিন্তু যান বাহন চলাওঁতে খুব সজাগ আৰু সচেতন হোৱাটো খুবেই ভাল হ'ব এই চলিত মাৰ্চ মাহটোত। এইবাৰ আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ চলিত মাৰ্চ মাহটো তেওঁলোকৰ কাৰণে খুব শুভ বুলি ক'ব পাৰি। যিসকল বৃশ্চিক ৰাশিৰ জাতক জাতিকা ব্যৱসায়ীৰ লগত জড়িত হৈ আছে
তেওঁলোকৰ এই মাৰ্চ মাহটোত ব্যৱসায়িক দিশত খুব সফলতা আহিব। নতুন নতুন ব্যৱসায়ত তেওঁলোকে যোগাযোগ বা নতুন নতুন ব্যৱসায়ত নিজকে জড়িত কৰাৰ এটা সুযোগ সুবিধা লাভ কৰিব। আৰ্থিক দিশটো তেওঁলোকৰ খুব সবল হ'ব। তেওঁলোকৰ মনত ভক্তিভাৱ আহিব বা আধ্যাত্মিক চিন্তা চৰ্চাৰে তেওঁলোকে আগবাঢ়ি যাব পাৰিব এই মাৰ্চ মাহটোত। বিদ্যাৰ্থীসকলে অৰ্থাৎ পৰীক্ষাৰ্থীসকলে তেওঁলোকে নিজকে পৰীক্ষাত ভাল ফলাফল লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। ক'ৰবাত পাবলগীয়া ধন তেওঁলোকে ঘূৰাই পাব পাৰে। যদিও বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে এই মাৰ্চ মাহটোত নিজৰ পিতৃ মাতৃ বা জ্যেষ্ঠ ব্যক্তিৰ লগত যদি সজাগ নহয়, সামান্য মনোমালিন্য আহিব পাৰে বা ভুল বুজাবুজি হ'ব পাৰে। প্ৰেম আৰু পাৰিবাৰিক দিশতো তেওঁলোকৰ যদি সজাগ নহয়, সামান্য ভুল বুজাবুজি হোৱাৰ যোগ দেখা যায় এই মাৰ্চ মাহটোত। এইবাৰ আহিছোঁ বন্ধুসকল ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰো এই চলিত মাৰ্চ মাহটো খুব শুভ বুলি ক'ব পাৰি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ এই মাৰ্চ মাহটোত সৌভাগ্যৰ উদয় হ'ব। তেওঁলোকৰ কৰ্মবোৰত সফলতা আহিব। বহুদিন তেওঁলোকে যিসমূহ কৰ্মত তেওঁলোকে আগবাঢ়ি যাব পৰা নাই বা সফলতা লাভ কৰিব পৰা নাই, সেই কৰ্মবোৰত তেওঁলোকে এই মাহটোত সফলতাৰে আগবাঢ়ি যাব পাৰিব। কৰ্মক্ষেত্ৰত তেওঁলোকে বন্ধু বান্ধৱৰ পৰা এই মাৰ্চ মাহটোত খুব সহায় সহযোগিতা লাভ কৰিব। বিদ্যাৰ্থী তথা পৰীক্ষাৰ্থীসকলে তেওঁলোকে সুনাম অৰ্জন কৰিব পাৰিব। যিসকল বিবাহ প্ৰাৰ্থী আছে তেওঁলোকৰ বিবাহৰ যোগ দেখা যায় বা ঘৰত বিবাহৰ কথা আলোচনা হ'ব। যিসকল প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকৰ মনত আনন্দ বৃদ্ধি হ'ব। আৰু যিসকল প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকে বিয়াৰ প্ৰস্তাৱ এই মাৰ্চ মাহটোত তেওঁলোকৰ অভিভাৱকৰ আগত ব্যক্ত কৰিব পাৰিব বা তেওঁলোকে প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকে ঘৰলৈ বিয়াৰ প্ৰস্তাৱ লৈ যোৱাৰ এটা অতি সোণালী সুযোগ এই মাৰ্চ মাহটোত। এইবাৰ আহিছোঁ বন্ধুসকল মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই চলিত মাৰ্চ মাহটো খুব শুভ হ'ব। যিসকল মকৰ ৰাশিৰ জাতক জাতিকা সামাজিক কৰ্মৰ লগত জড়িত হৈ আছে তেওঁলোকে সামাজিক সন্মান এই মাৰ্চ মাহটোত লাভ কৰিব পাৰে। তেওঁলোকে দূৰ ভ্ৰমণৰ এটা সুযোগ লাভ কৰিব পাৰে এই মাৰ্চ মাহটোত। আৰ্থিক দিশটো খুব সবল বুলি ক'ব পাৰি এই মাৰ্চ মাহটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ। তেওঁলোকে কৰ্মক্ষেত্ৰত ভাতৃস্থানীয় ব্যক্তিৰ পৰা খুব সহায় সহযোগিতা লাভ কৰিব। যদিও বিদ্যাৰ ক্ষেত্ৰত তেওঁলোকৰ মধ্যম ফলাফল লাভ কৰিব পাৰে। সেয়ে যিসকল বিদ্যাৰ্থী তথা পৰীক্ষাৰ্থী আছে এই মাৰ্চ মাহটোত তেওঁলোক খুব সাৱধানে আগবঢ়াটো খুব ভাল হ'ব। অভিভাৱকসকলেও তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীক খুব প্ৰতিটো মুহূৰ্ততে চকু ৰখাটো এই মাৰ্চ মাহটোৰ কাৰণে খুব ভাল হ'ব। বেয়া বন্ধুৰ পৰা সকলো সময়তে এই মাৰ্চ মাহটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে আঁতৰি থকাটো খুব ভাল হ'ব বা বন্ধুৰ পৰা খুব সাৱধান হোৱাটো খুব ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাৰ্চ মাহটো তেওঁলোকৰ খুব শুভ বুলি ক'ব পাৰি। মেষ ৰাশি অৰ্থাৎ কুম্ভ ৰাশিৰ যিসকল জাতক জাতিকা আছে এই মাৰ্চ মাহটোত তেওঁলোকৰ আৰ্থিক দিশটো খুব সবল বুলি ক'ব পাৰি। বিভিন্ন দিশৰ পৰা তেওঁলোকৰ হাতলৈ এই মাৰ্চ মাহটোত ধন ধান টকা পইচা আহিব। বিদ্যাৰ্থীসকল অৰ্থাৎ পৰীক্ষাৰ্থীসকলে সুনাম অৰ্জন কৰিব পাৰিব। যিসকল ব্যৱসায়ী আছে তেওঁলোকে এই মাৰ্চ মাহটোত অধিক লাভালাভৰ যোগ দেখা যায় তেওঁলোকৰ। কিন্তু যৌথ ব্যৱসায়ীৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কিন্তু খুব সাৱধান হোৱাটো খুব ভাল হ'ব। কৰ্মক্ষেত্ৰত ভাতৃস্থানীয় ব্যক্তিৰ লগত সামান্য মনোমালিন্য হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত তেওঁলোকে সজাগ হ'ব লাগিব। শৰীৰৰ পৰা এলাহ ভাৱ পৰিত্যাগ কৰিবৰ কাৰণে চেষ্টা কৰাটো খুবেই ভাল হ'ব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই মাৰ্চ মাহটোত। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ চলিত মাৰ্চ মাহটোত খুব শুভ বুলি ক'ব পাৰি। তেওঁলোকে দূৰ ভ্ৰমণৰ এটা সুযোগ লাভ কৰিব। ভোজনবিলাক তেওঁলোকৰ এই মাৰ্চ মাহটো খুব বৃদ্ধি হ'ব। যিসকল সমাজকৰ্মী আছে তেওঁলোকৰ সামাজিক কৰ্মক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়ি যাব পাৰিব। বিদ্যাৰ্থীসকলৰো খুব শুভ বুলি ক'ব পাৰি।
যিসকল ব্যৱসায়ী লো চামৰা আইৰণ ঠিকাদাৰী ব্যৱসায়ীৰ লগত জড়িত আছে মীন ৰাশি জাতক জাতিকাসকল তেওঁলোকৰ খুব শুভ হ'ব। যিসকল মীন ৰাশি জাতক জাতিকা ৰাজনীতিৰ লগত জড়িত হৈ আছে তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰত অধিক সফলতাৰে আগবাঢ়ি যাব পাৰিব এই মাৰ্চ মাহটোত। যদিও এই মাৰ্চ মাহটোত মীন ৰাশিৰ জাতক জাতিকাসকলে যদি সজাগ নহয় তেতিয়াহ'লে ঘৰ তথা বন্ধু বান্ধৱ তথা আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য হোৱাৰো কিন্তু যোগ দেখা যায়। সেয়েহে আপোনালোকে এই মাৰ্চ মাহটোত ঘৰ বন্ধু বান্ধৱ আত্মীয় পৰিয়ালৰ লগত কথা বাৰ্তা পাতোঁতে খুব সজাগ আৰু সাৱধান হোৱাটো খুবেই ভাল হ'ব। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ সকলোৱে বুজি পালে। আহি থকা অৰ্থাৎ চলিত মাৰ্চ মাহটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।